welcome to my channel Pranjit Vlog. আৰু দোস্ত আমাৰ খালৰ পানী এই চাওক শুকাই গ'ল। মই আপোনালোকক আজি দেখাম আমাৰ গাঁওখন। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন আমাৰ বাট চাওক, এইটো ৱাল আছে, এইটো আমাৰ মুৰ্গীটো। আৰু মই যাই আছোঁ চাওক। আৰু ইফালে ডাঙৰ ৰাস্তাত যায়, ইফালে সৰু ৰাস্তাত যায়। মই ডাঙৰ মানে এই চাওক যাই আছোঁ, এইটো আহি পালোঁ। এই চাওক ইফালে ফাৰ্ম আছে আৰু ইফালে পথাৰ চাওক। ঠাইত আহি ৰখিলোঁ আমি। তো ইফালে হ'ল পাকা ৰাস্তা, ৰ'ব দেখাই আছোঁ। এইফালে ডাঙৰ ৰাস্তা আছে আৰু মই ইয়াতে আছোঁ চাওক। এটা সৰু দলং আহি পালোঁ, এইটো দলং। আৰু ইফালে পথাৰ, এইটো ট্ৰেন্সফৰ্মাৰ আছে আৰু এইটো চব পথাৰ চাওক। আৰু ইফালে ৰাস্তা আছে, এইফালে যাব পাৰি, মানে ইফালে যাম চাওক। আৰু ইফালে পথাৰ আছে চাওক। আৰু ইফালে আমাৰ ৰাস্তাত দি ঘৰত যায়, আৰু এইটো ৱাটাৰ চাপ্লাই। আৰু মই ইফালে দি আহিছোঁ, আৰু ইফালে দি যাব আমাৰ মানে নদীটোত। আৰু ইফালে চাওকচোন কি ধুনীয়া সেউজীয়া পথাৰ, গছকেইটা চাওকচোন কি সেউজীয়া। আৰু দোস্ত ইফালে পথাৰ আছে, আৰু পালোঁ আৰু দোস্ত এইটো বগৰী গছটো। এইটো নদীখন আহিলোঁ দিয়ক, এইখন নদীখন। এইটো আমি আহি পালোঁ বুঢ়াদিয়া নদীত। এইটো চাওক বুঢ়াদিয়া নদীখন। আৰু ইফালে পথাৰ, এইফালে পথাৰে আছে, এই চাওক। আৰু এইটো চাওক বুঢ়াদিয়া নদীখন, মানে পানী নাই, মানে হ'ব আৰু বানপানীৰ টাইমত বহুত পানী হয়, এইবিলাক ডুব যায়। আৰু এইবিলাক আমাৰ চোতালতো পানী উঠি যায়। ইয়াতে মানে মই যি আছোঁ, মোৰ ইমানমান হ'ব ইয়াতে। আৰু ইফালেতো বহুত ধাৰ আহে না পানী, আৰু বানপানীৰ টাইমত ইফালে আছে না, ইফালে বহুত ধাৰ আহে। মানে মই এতিয়া মানে বানপানীৰ টাইমত থাকিবই নোৱাৰোঁ। আৰু খেতিয়কৰ বহুত হেৰি হৈ চাওকচোন, ইয়াতে খেতিও কৰে আৰু পিছত বানপানী হয়, বানপানীত চব ভাহে লৈ যায়। আৰু এইবিলাক যে পথাৰ আছে, ইয়াতে কবি দিছে, কবি এইবিলাক কিবা আছে। তো তাতেও মানে এইটো মানে বহুত ড্ৰোন চৰ উৰালি মানে গম পোৱা গেলা হয় কিমান মানে পানী হয় চাওক। পানী দেখোন বহুত কমিছে ইফালে, চাওক চবক মই দেখাই আছোঁ। ইয়াতে এইখিনি মানে ভৰি যায়, পানী দেখোন বহুতো কমিল। কাৰোবাৰ হপাই ভিডিঅ' কৰি আছে, সিঁচি আছে। আৰু ইফালে চাওকচোন, এইবিলাক মানে ইয়াৰ পৰাই এইখিনি যদি চিধা যায়, এইখিনিও মানে আমাৰ বৰদেউতাহঁতৰে খেতি। তো মানে এইখিনি মাটিও বৰদেউতাহঁতৰে। চাওকচোন তালৈকে একদম মানে পানী এনেকৈ আহি ডাইৰেক্ট যায় চাওক। আৰু পানীয়ে নাইচোন, চাওক কেনেকৈ ভাঙিছে, মানে বানপানীত ভাঙে এইবিলাক চাওক, তালৈকে এই চাওক। আৰু ইয়াতে মানুহে মাছ মাৰিব আহে। আৰু বানপানীৰ টাইমততো কথাই নাই দোস্ত, আমাৰ চোতালতো মাছ মাৰিব পাৰি। কিন্তু বানপানী যি ক্ষতি কৰে, সেইটো মোৰ ভাল নালাগে চাওক। এইটো মোৰ চাইকেল হ'ল। আৰু এইবিলাক তো মই অকলে হৈছোঁ, ইমান সময় ইয়াতে নাথাকোঁ, মই ঘৰত যাম। আৰু দোস্ত এইবিলাক বাঁহ আছে, এইবিলাক আমাৰ বাঁহ। আৰু ইফালে আছে চাওক বাঁহ,
বাই চাওক আৰু মই এইফালেদি আহিছোঁ ইফালেদি মই এইটো যি ৰাস্তা ইফালেদি ৰাস্তা আছে এনেকৈ আহিছোঁ এনেকৈ আহি ইয়াতে আহিছোঁ চাওক তো মই যাম আৰু ইমান দেৰি নকৰোঁ তো আৰু বস্তু এটা কথাই নিজে এনে হৈছে তো মোৰ চাইকেলটো মানে সেইদিনা চলাই গৈ আছিলোঁ হঠাৎ এইটো মানে খুলি কিনে এইটোৰ ভিতৰেদি এনেকৈ আহি গ'ল পিছত মই চাইকেলটো কিয় কৰোঁ পিছত এইটো খুলি পিনে পিছত লৈ আহিলোঁ সেইকাৰণে এইটো এনে হৈছে চাওক মোৰ KTM এইটোৱে মোৰ চাইকেল KTM তো বলক আমি যাওঁ আৰু ঘৰত আর দোস্ত এইটো হ'ল এটা পুখুৰী চাওক পানীয়ে নাই বানপানীৰ টাইমতো চব মাছ গুচি যায় মানে আৰু এইফালে বেহাৰ আছে এইটো বেহাৰ আৰু মানে ইয়ালৈকে পানী আহে মানে এইটো যে ৰ'ব মই দেখাইছোঁ এই সিফালে এটা ৰাস্তা আছে যে এইটো দি মানে এইটো ডুব যায় ৰাস্তাটো এই ৰ'ব যাইছোঁ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলে ভাল লাগিলে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব